সঁচাকৈয়ে বৰ দুখ লগা, বৰ মৰ্মান্তিক। আমাৰ সকলোৰে প্ৰিয় অভিনেতা কিশোৰ দাস আমাৰ মাজত আজি আৰু নাই। সকলোৱে প্ৰাৰ্থনা কৰক যে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰে। বৰ দুখত ক'ব লগা হৈ আছে যে আজি যে আমাৰ মাজত কিশোৰ দাস আৰু নাই। এই কিশোৰ দাস আমাৰ অসমীয়া সংগীত জগত বা সাংস্কৃতিক জগতত বৰ ধুনীয়া এজন অভিনেতা আছিল। বৰ সুন্দৰকৈ তেওঁ অভিনয় কৰিছিলে। তেওঁৰ সকলো গান, মিউজিক ভিডিঅ' আমাৰ সকলোৰে মন চুই গৈছিলে। তেওঁ বৰ ধুনীয়াকৈ অভিনয় কৰে, বৰ সকলোৰে ভাল লগা এজন চিনাকি মুখ আছিলে। আজিৰ পৰা হয়তো সকলোৱে আৰু দেখিবলৈ নাপাম আমাৰ মৰমৰ কিশোৰ দাসক। আৰু ক'বলৈ কি ক'ম, আৰু ক'বলৈ একো নাই, কাৰণ ইমানে দুখত ভাঙি পৰিছোঁ আমি সকলোৱে। এতিয়া আমি তেওঁৰ আত্মা শান্তিৰ কাৰণে প্ৰাৰ্থনাহে জনাব পাৰিম, আৰু একো নাই। গুড বাই, আলবিদা কিশোৰ দাস।